আজিৰ ভিডিঅ'টিত আমি কথা পাতিম কেনেকৈ খুব সহজতে মিঠি শাক ৰুব পাৰি। এয়া খাবলৈ অনা ঘৰৰ মিঠিয়ে হয় আৰু যিহেতু লকডাউন উপায় নাই আৰু খুব কমিও আহিছিলে আমাৰ ঘৰত মিঠি, গতিকে আজি এইকেইটাই ৰুই চাওঁ আহকচোন। মিঠি ৰুবলৈ আমি ব্যৱহাৰ কৰিছোঁ থাৰ্মোকলৰ এই ঢাকনিখন। যিহেতু মিঠিৰ শিপা বহুত তললৈ নাযায়, গতিকে বহুত বেছি দ পাত্ৰ লোৱাৰ প্ৰয়োজন নাই। ইয়াৰ তলত অতিৰিক্ত পানী ওলাই যাব পৰা ব্যৱস্থা কৰা হৈছে আৰু এই মাটিখিনিত সামান্য পৰিমাণৰ গোবৰ মিহলাই লৈছোঁ আৰু এতিয়া গুটি সিঁচিব পৰাকৈ মাটিখিনি সাজু হৈ উঠিছে। এতিয়া মাটিখিনি জিঞ্জিৰ দি খুব ভালকৈ পানী দি লৈছোঁ যাতে তলিলৈকে গোটেই মাটিখিনি সেমেকি উঠে। আৰু এতিয়া এয়া মায়ে গুটি সিঁচি দিছে। আমাৰ যিহেতু মিঠি কম আছিলে গতিকে কমকৈ দিছোঁ, আপোনালোকে ইয়াতকৈ ঘনকৈ ৰুব পাৰে। গুটি ৰোৱা প্ৰায় হৈ গৈছে। এতিয়া আমি ইয়াৰ ওপৰত শুকান মাটিৰ গুড়ি ছটিয়াই দিছোঁ যাতে ভালকৈ গুটিখিনি ঢাক খাই যায়। আৰু আকৌ ইয়াৰ ওপৰত পানী দিছোঁ। ত্ৰিছ তাৰিখে ৰোৱা মিঠিখিনি এয়া 2 তাৰিখৰ দৃশ্য আৰু খুব কম দিনৰ ভিতৰতে মিঠিখিনি ছিঙিব পৰাকৈ সাজু হৈ উঠে। মিঠিৰ ঔষধি গুণৰ বিষয়ে আমি সকলোৱে জানো। বহুতে মিঠি তিয়াই থৈ ইয়াৰ পানী সেৱন কৰে, গতিকে সেই গুটিখিনিও আপোনালোকে সিঁচি এই ধৰণে শাক খাব পাৰে বা শুকুৱাই লৈ ইয়াৰ গুড়িখিনি অন্য খাদ্য ৰান্ধোতে ব্যৱহাৰ কৰিব পাৰে। গতিকে আপোনালোকেও মিঠি ৰুৱক আৰু মোৰ লগত আপোনালোকৰ অনুভৱবোৰ শ্বেয়াৰ কৰক। আৰু এয়া আমাৰ মিঠি ছিঙিব পৰা হৈছে আৰু এই ধৰণে এবাৰ ৰুলে 3 বাৰলৈকে ছিঙি খাব পৰা হয়। গতিকে আপোনালোকেও ৰুৱক আৰু যদি ভিডিঅ'টি চাই কিবা উপকৃত হ'ল বুলি ভাবিছে তেন্তে নিশ্চয় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।